নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বহুত সহজতে আৰু বহুত কম সময়ৰ ভিতৰতে এনেকৈ চুজি সন্দেশ বনাই খাব পাৰে। আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰি শেষলৈকে চাই থাকিব দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল। প্ৰথমতে মই কেৰাহী এটা লৈ লৈছোঁ আৰু কেৰাহীত অলপমান তেল লৈ লৈছোঁ আৰু তেলটো মই কেৰাহীত চাৰিওপিনে ঘূৰাই লৈ আছোঁ। চাওক, আৰু তেলটো মই ধুনীয়াকৈ গৰম হ'বলৈ দিম আৰু কেৰাহীটো ধুনীয়াকৈ গৰম হৈ যাব। আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দি আছোঁ চুজিৰ সন্দেশ বনাই। আপোনালোকে একেবাৰে স্কিপ নকৰিব। এয়া হ'ল আমাৰ চুজি, মই ওচৰৰ দোকানৰ পৰাই লৈ আহিছোঁ। চাওক, মোৰ তেলটো গৰম হৈ গৈছে। মই চুজিবোৰ দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে একেবাৰে স্কিপ নকৰিব আৰু বহুত সহজ পদ্ধতিৰে গাখীৰ একো নিদোৱাকৈ মই সহজতে বনাই দেখুৱাম। আপোনালোকে যেতিয়াই তেতিয়াই বনাই খাব পাৰিব ঘৰতে। আৰু যোনে বাইদেউ নবৌসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ। চাওক, ইমান ধুনীয়াকৈ ভাজি লৈ আছোঁ। অলপ ৰঙা ৰঙা টাইপৰ ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু শেষত বহুত টেষ্টি হ'বলৈ গৈ আছে। আপোনালোকক দেখিলে হয়তো খাবলৈ মন যাব। আপোনালোকে একেবাৰে স্কিপ নকৰিব, চাই থাকিব দেই। বন্ধু বান্ধৱীসকল, চাওক, চুজিবোৰ মই ধুনীয়াকৈ অলপ ৰঙা ৰঙা টাইপৰ ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ পানী, যিমান পৰিমাণে লাগে, আৰু মই পানীটো শুকাই ল'ম ধুনীয়াকৈ। চাই থাকিব দেই। চাওক, পানীবোৰ দি দিছোঁ। বাইদেউ নবৌসকল, এতিয়া মই ইয়াতে সোৱাদ অনুসৰি চেনি দি দিম। চেনি দি দিছোঁ, মিঠা যিখিনি খাওঁ মানে সেইখিনি, আপোনালোকে যিখিনি খায় সেইখিনি দি দিব। দি আছোঁ। চাওক, মোৰ দি দিয়া হৈ গৈছে। এতিয়া মই আকৌ ধুনীয়াকৈ ঘাটি ল'ম। চাওক, মই যিখিনি পানী ৰাখিছোঁ একেবাৰে শুকাই ল'ম। আপোনালোকে চাই থাকিব দেই। বান্ধৱীসকল, চাওক, চুজিবোৰ কিমান ধুনীয়াকৈ হৈ আছে আৰু উতলো আহি আছে, ধুনীয়াকৈ শুকাইও আছে। আপোনালোকে একেবাৰে স্কিপ নকৰিব। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, চাওক, ধুনীয়াকৈ পানীবোৰ শুকাই গৈছে আৰু শুকুৱাতে বেছি টাইম লগা নাই। আপোনালোকে সহজতে বনাই খাব পাৰিব। ইয়াতে লৈছোঁ মই এটা কাঁহী আৰু কাঁহীটোত মই ধুনীয়াকৈ চুজিবোৰ লৈ লৈছোঁ সমানকৈ। এতিয়া মই 10 মিনিটমান ঠাণ্ডা হ'বলৈ দিম ভালকৈ। চাওক বন্ধু বান্ধৱীসকল, চাওক, মই 10 মিনিট হৈ গৈছে আৰু এটা কাঠাৰি লৈ লৈছোঁ। চাওক, আৰু ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আৰু ইয়াৰ কাপে চাওক মই কিমান ধুনীয়াকৈ লৈ আছোঁ কাঠাৰি এটা দি, যাতে ভাঙি নাযায়। চাওক, আৰু এতিয়া মই আৰু এটা কাঁহী লৈ লৈছোঁ ঠিক একে চাইজৰ। এতিয়া মই কাঁহীটো ওলটাই লওঁ চুজিবোৰ। এনেকৈ লৈ আছোঁ। চাওক, এতিয়া মই অলপ ওপৰতে হেঁচা দি দিলোঁ। চাওক, ইমান ধুনীয়াকৈ হৈ আছে। কমপ্লিটলি হৈ গৈছে প্ৰায়। চাওক, ইমান ধুনীয়া হৈ গৈছে নহয়। বন্ধু বান্ধৱীসকল, চাওক, টাইম কিন্তু বেছি লগা নাই। সহজতে বনাই খাব পাৰি। চাওক, চাইডেও কিমান ধুনীয়া হৈ গৈছে নহয়। চাওকচোন বন্ধু বান্ধৱীসকল, চাওক, কিমান কোমল কোমল হৈ গৈছে আৰু দেখিবলৈ কিমান ধুনীয়া লাগি আছে নহয়। মই কেঠাৰী এটা লৈ লৈছোঁ আৰু ধুনীয়াকৈ কাটি ল'ম। আপোনালোকে চাই থাকক, কেনেকৈ কাটি লৈ আছোঁ।
বান্ধৱীসকল লগতে মোৰ বাইদেউ নবৌসকল এয়া চাওক মই কিমান ধুনীয়াকৈ কাটি লৈছোঁ আপোনালোকে বেলেগ চাইজৰো কাটি ল'ব পাৰে চ' ইয়াতে মই এটা ডাঙৰ চাইজৰ প্লেট লৈ লৈছোঁ এয়া চাওক ইয়াতে মই এটা এটাকৈ সজাই ল'ম আপোনালোকৰ বাবে চ' বন্ধু বান্ধৱীসকল এয়া চাওক কিমান ধুনীয়াকৈ উঠাই লৈ আছোঁ চ' বন্ধু বান্ধৱীসকল লগতে মোৰ বাইদেউ নবৌসকল এয়া চাওক মই চুজিবোৰ ধুনীয়াকৈ কাটি লৈ উঠাই লোৱা হৈ গৈছে আপোনালোকে বেলেগ চাইজৰো কাটি ল'ব পাৰে চ' আপোনালোকৰ বাবে মই এনেকৈ চাইজৰে কাটি লৈছোঁ কাৰণ মই এনেকুৱা চাইজটো বহুত ভাল পাওঁ আৰু আপোনালোকৰ বাবে মই ইয়াতে সজাই লৈছোঁ বাদাম আৰু নাৰিকল এনেকৈ আপোনালোকে বেলেগকৈ ইউজ কৰিব পাৰে চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ চ' আৰু যোনে বাইদেউ নবৌসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক প্লিজ মই নিজৰ ভণ্টি বুলি ভাবি চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে বনালোঁ থেংক ইউ বাই বাই